পৰিৱেশ দিৱস পালন। আজি বিশ্ব পৰিৱেশ দিৱস। কোভিড-স্থিত পৰিৱেশৰ মাজতে কোভিড প্ৰটকল অৱলম্বন কৰি সকলোৱে সেউজী ধৰণী ৰক্ষাৰ উদ্দেশ্যেৰে উদযাপন কৰে বিশ্ব পৰিৱেশ দিৱস। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে হোজাইৰ 15 নং ৱাৰ্ডত মইনুল হকে সম্পূৰ্ণ কোভিড প্ৰটকলে আজি পুৱাই হোজাইৰ বৰদলৰ কলনীত কৰে বৃক্ষৰোপণ। লগতে হোজাই বিহুতলী খেলপথাৰত বৃক্ষৰোপণ কৰা দেখা যায়। হোজাইৰ বিভিন্ন অঞ্চলত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বৃক্ষৰোপণ কৰে হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষে। আমাৰ জনসাধাৰণে এনেধৰণৰ বিশ্ব পৰিৱেশ বুলিয়ে নহয় গছপুলি ৰোপণ কৰে। তাৰ বাবে মই হোজাইবাসী ৰাইজক আহ্বান জনাইছোঁ। ধন্যবাদ। হোজাই জিলা সাহিত্য সভাৰ জেনেৰেল সম্পাদক, এই পৰিৱেশ দিৱসত আপুনি কি ক'ব? চাওক, আজি বিশ্বৰ যিটো এটা পৰিৱেশ হৈছে, এই পৰিৱেশটো কাৰণে আমি মানুহ জগৰীয়া। আচলতে গছ থাকিলেহে জীৱন থাকিব। আজি সমগ্ৰ বিশ্বত আমি বছৰত এটা দিন বিশ্ব পৰিৱেশ দিৱস পাতি পেলাই গছপুলি দুটামান ৰোৱাটোৱেই নামত মানুহ বাচি থকাৰ উপায় নহয়। আমি আচলতে গছ বৃক্ষ ৰোপণ কৰাৰ প্ৰক্ৰিয়াটো গোটেই বছৰ ধৰি চলাব লাগে। আজি এই মুছলিমপট্টিৰ এই ৱাৰ্ডৰ ৰাইজে আমাৰ চুকুৰ তালুকদাৰৰ নেতৃত্বত যি 300 জোপা গছ পুলি ৰোৱাৰ যি অভিনৱ কাৰ্যসূচী গ্ৰহণ কৰিছে, এই কাৰ্যসূচীত আমি সঁচাকৈ বৰ উৎসাহিত হৈছোঁ, আপ্লুত হৈছোঁ। মই ইয়াত উপস্থিত থাকিবলৈ পাই কৃতাৰ্থ হৈছোঁ আৰু আশা ৰাখিছোঁ যে আজি এই ৱাৰ্ডৰ 15 নম্বৰ ৱাৰ্ডৰ যুৱকসকলে যিটো এটা দৃষ্টান্ত দেখাইছে, এইটোকে চানেকি হিচাপে লৈ কেৱল হোজাইতে নহয় সমগ্ৰ জিলাত ব্যাপী আমি এই আন্দোলন আগবঢ়াই নিব লাগিব। আমি গছ ৰুব লাগিব, তেতিয়াহে আমি আমাৰ ভৱিষ্যত প্ৰজন্মক সুস্থভাৱে জীয়াই ৰাখিব পাৰিম। এইটোৱে মোৰ ক'বলগীয়া যে আমি কেৱল ধন টকা পইচা সম্পত্তি থৈ গ'লে নহ'ব, তেওঁলোকৰ কাৰণে আমি যিটো উশাহ নিশাহ ল'বৰ কাৰণে অক্সিজেন, যিটো প্ৰাকৃতিক অক্সিজেনটোৰ ব্যৱস্থা কৰি থৈ যাব লাগিব। আজি মানুহ মৰিছে অক্সিজেনৰ অভাৱত, ইয়াতকৈ দুৰ্ভাগ্যজনক কথা হ'ব নোৱাৰে। গতিকে আমি মানুহখিনিক এক সুস্থ পৰিৱেশত আমাৰ ভৱিষ্যত উত্তৰাধিকাৰীসকলক জীয়াই ৰাখিবলৈ হ'লে আমি বৃক্ষ ৰুব লাগিব। এই ধৰাত অক্সিজেনৰ পৰিমাণ, অম্লজানৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব। প্ৰতিক্ৰিয়া মানে প্ৰতিক্ৰিয়া হ'ল ৰাইজৰ প্ৰতিক্ৰিয়া। আজি আপোনালোকে জানে যে অক্সিজেনৰ বৰ নাটনি। বিশ্ব এনভাইৰনমেণ্ট দিৱসটো আমি আৰু এটা নাম দিব পাৰোঁ, সেইটো হ'ল বিশ্ব স্বাস্থ্য দিৱসো আপোনালোকে ক'ব পাৰে। কিয়? কাৰণ এনভাইৰনমেণ্টটো যদি ঠিক থাকে তেতিয়াহ'লে স্বাস্থ্য ঠিক থাকিব। এই স্বাস্থ্য সচেতনতাটো আজি আমাৰ ভিতৰত কমি গৈছে। পৰিৱেশ যে কেনেধৰণৰ কণ্ট্ৰিবিউশ্যন কৰিব পাৰে বহুতেই এইটো গম নাপায়। আজি আমাৰ আগৰ চৰকাৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত যিটো চৰকাৰ আছিলে, সেই সময়ত প্ৰায় 200 স্কুৱেৰ কিলোমিটাৰ বনৰ পৰিধিটো বাঢ়িছিলে। সেইটো কমি গৈ আছিলে আগতে, সেইটো বাঢ়িছিলে। সেইটো সময়ত প্ৰায় 10 কোটি গছ পুলি লগোৱা হৈছিলে। এতিয়া আমি কণ্টিনিউ কৰি আছোঁ। এতিয়া আমাৰ কথা হ'ল অসমৰ কাৰণে এটা ভাল খবৰ কি যে বনৰ পৰিধিটো বাঢ়ি আছে। আৰু অলপ আগতে DFO আছিলে, আমি হেৰিত গৈছিলোঁ এটা জংঘলত, মইনাপাথাৰত গৈছিলোঁ। তাতে আমি যিবিলাক গছপুলি লগাইছোঁ যিটো হাতীয়ে খায়, আপোনালোকে জানে যে হাতী মানুহৰ সংঘাতটো বাঢ়ি গৈছে, কাৰণ হাতীৰ খাদ্য নাই। আমি য'তে যাওঁ তাতে টিকুটটো হাতীয়ে নাখায়। টিকুটৰ তলত যিটো গছনি হ'ব নোৱাৰে সেইবিলাকো হাতীয়ে নাখায়, হাতীয়ে খাবতো। সেইকাৰণে আমি গুৰুত্ব লৈছোঁ হোজাই নিচিনা ঠাই, যদিও এইটো গোটেই অসমত এটা চিন্তা ভাৱনা কৰা হৈছে। আমি তাতে এনেধৰণৰ গছপুলি লগাইছোঁ যিবিলাক গছপুলি হাতীয়ে খায়। তো সেইটোৰ প্ৰতিও অলপ ধ্যান ৰাখিব লাগিব, চবেই ৰাখিছেও। আৰু এই দিৱসত এই সচেতনতাটো যদি ৰাইজৰ গুচি যায়, একদম অলিয়ে গুলিয়ে যদি গুচি যায়, এভৰিডে আমি কিবা না কিবা এটা কৰোঁ। বিয়া পাতি লোৱা, বিয়াৰ নামত এটা গছপুলি লগাওঁ, শ্ৰাদ্ধ হ'লেও তাত এটা গছপুলি লগাওঁ। মানুহটো মৰিছে, সেই মানুহৰ নামত এটা গছ লগাই দিব পাৰোঁ। এনেধৰণৰ বন বিভাগটো আছে, গছপুলিৰ কাৰণে অভাৱ নাই। আপোনালোকে তাত গ'লে গছপুলি পাই যাব। সেই গছপুলিটো আনি লগাই দিলে আমাৰ কি প্ৰব্লেম আছে? আজি আমাৰ লগত মই ভাল পাইছোঁ, মোৰ লগত হোজাইত বিভিন্ন ধৰণৰ
ডিপাৰ্টমেণ্টৰ অফিচিয়েলবিলাকে আছে অফিচাৰবিলাকো আছে তেখেতসকলৰ ভিতৰত যিটো মই উৎসাহ দেখিছোঁ সঁচাকৈ এইটো প্ৰশংসনীয় উৎসাহ আৰু আপোনালোকৰ যিটো উৎসাহ দেখিছোঁ সেইটোৱে এটা প্ৰশংসনীয় উৎসাহ সেইকাৰণে আপোনালোকক মই সকলোকে ধন্যবাদ জনাইছোঁ এই এৰিয়াৰ মানুহবিলাকে যদি এই বস্তুটো আজিৰ পৰা কণ্টিনিউ কৰি থাকে তেতিয়াহ'লে ক'ম যে বিশ্ব সচেতনতা দিৱস নামে এই এনভাইৰনমেণ্ট দিৱসটো পালন কৰা হ'ব আৰু সেইখিনি কৈ মই ক'লোঁ এটা কথা ক'ব বিচাৰিছোঁ যিহেতু আমাৰ বন ধ্বংস একাংশই কৰি আহিছে গতিকে সেই বিষয়ত আজি পৰিৱেশ দিৱসত আপুনি কি কৰিব চাওক আমি যোৱাকালি আমাৰ গাৰ্জিয়ান মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া আহিছিলে কালি আমি ডি চিৰ লগত বহিছিলোঁ আমাৰ যিমান ডিষ্ট্ৰিক্টৰ যিমান ডাঙৰ অফিচাৰ আছিলে চবেই বহিছিলে তাতে এটা কথা উঠিছে যিবিলাক বন ধ্বংস কৰি যিসকলে মাটি দখল কৰি ঘৰ বনাই আছে সেইবিলাকৰ এটা প্ৰচেছৰ মাধ্যমেৰে উচ্ছেদ কৰা হ'ব এইটো সিদ্ধান্ত হৈছে নিউজ ডেস্ক 89 নিউজ টাইম